আছাম চেনেলটোত সকলোকে স্বাগত জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আমি অসমৰ ইতিহাসৰ যি বিষয়বস্তু আছে সেই বিষয়বস্তুসমূহক লৈ পেলাই আমি পাৰ্ট 1 ক্লাছ আমি আগবঢ়াব গৈ আছোঁ। লগতে এইখিনিও জনাব বিচাৰোঁ যে আগন্তুক সময়ত আমি কি কৰিম, এই চেনেলৰ জৰিয়তে আমি আগন্তুক যি বিষয়বস্তু আছে যেনেকৈ অসম ইতিহাসৰ ক্ৰনলজিকেলি গোটেইখিনি বিষয়বস্তু আমি MCQৰ লগতে আমি কণ্টেনৰ সৈতে আমি সেইখিনি দিয়াৰ আমি অব্যাহত ৰাখিম। লগতে ক্লাছ 6ৰ পৰা 12লৈকে যিমান ইতিহাসৰ বিষয়বস্তু আছে সেইখিনি ইতিহাস, জিঅ'গ্ৰাফি আৰু ৰাজনৈতিক বিষয়বিলাক আছে সেইখিনি আমি কি কৰিম, এই ভিডিঅ'সমূহৰ জৰিয়তে আমি দি থাকিবলৈ চেষ্টা কৰি যাম। যদি এইসমূহ ভিডিঅ'সমূহ আপোনালোকে ভাল পায় তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু পৰ্যায়ক্ৰমে আমাৰ লগত থাকিবলৈ আপোনালোকে উৎসাহ জনাব। তেনেহ'লে মই ভিডিঅ'সমূহ বনাবলৈ গৈ পেলাই মই উৎসাহিত হ'ম। তো আহক আমি আজি পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ পুৰণি নাম কি? অসমৰ পুৰণি নাম আমি সকলোৱে জানো। তাৰপিছত আমি ক্ৰনলজিকেলি যাম যেতিয়া, তেনেহ'লে কি কৰিম, আমি গোটেইখিনি তথ্য ভালদৰে পুংখানুপুংখভাৱে আমি আলোচনাৰ সৈতে বস্তুখিনি বুজিবলৈ ট্ৰাই কৰিম। ঠিক আছে, অসমৰ পুৰণি নাম কি? আমি কেইবাটাও নাম শুনিছোঁ, প্ৰাগজ্যোতিষপুৰ, কামৰূপ, এইবোৰ শব্দ শুনিছিলোঁ। কিন্তু কি হ'ব, ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব আমি কি জানো, দেখিব প্ৰাগজ্যোতিষপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। এতিয়া কথাটো হ'ল প্ৰাগজ্যোতিষপুৰ শব্দটো মূল অৰ্থকেইটা কি আছিলে, কাৰ লগত জড়িত হৈ পেলাই কি আছে, এই গোটেইখিনি প্ৰাগজ্যোতিষপুৰ কোৱা হয়। এতিয়া কি আছে প্ৰাগ মানে কি? প্ৰাগ মানে হৈছে পূব দিশত। কি হ'ব? প্ৰাগ মানে পূব দিশত। কি হ'ব? পূব দিশত। আৰু জ্যোতিষ মানে কি বুজা হ'ব? জ্যোতিষ মানে জ্যোতিষশাস্ত্ৰৰ বা জ্যোতিষশাস্ত্ৰ অধ্যয়ন কেন্দ্ৰ। আৰু কি হ'ব, পূৰ শব্দটোৰ জৰিয়তে নগৰ শব্দটোক কি হৈছে কোৱা হয়। তাৰমানে পূব দিশৰ জ্যোতিষশাস্ত্ৰ অধ্যয়নৰ কেন্দ্ৰ বা চহৰ বা নগৰক কি হৈছে বুজা হয়। সেইটো কাৰণে কি অসমৰ পুৰণি নাম কি হৈছে প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হয়। এতিয়া কথাটো হ'ল ইয়াৰ লগত আৰু আনুষংগিক কথাবোৰ আছে, যেনেকৈ কি আছে, প্ৰাগজ্যোতিষপুৰ শব্দটো যে হৈছে ইয়াৰ অন্তৰালত আৰু কেইটামান কথা আমি কি পাওঁ, যে কি আছে চিত্ৰাচল নামক কি আছে এখন পাহাৰ আছে, য'ত কি আছে নৱগ্ৰহ মন্দিৰ আছে। তাত 9টা গ্ৰহ কি আছে বিগ্ৰহক কি আছে এতিয়াও পূজা কৰি থকা হৈছিলে। সেই সময়ত এই প্ৰাগজ্যোতিষপুৰ শব্দটোৰ লগত সেই সময়ত তাতে কি আছিলে, এই প্ৰাণকেন্দ্ৰ হিচাপে তাত গ্ৰহ নক্ষত্ৰক লৈ পেলাই কি আছিলে আমাৰ বিভিন্ন পূজা পাতলো চলিছিলে আৰু জ্যোতিষ চৰ্চাও তাত চলিছিলে। আহক আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? প্ৰাগজ্যোতিষপুৰ ৰাজধানীটো ক'ত আছিল? ইয়াতে পুৰ শব্দটো অলৰেডি দি দিলে। পুৰ মানেটো বুজায় কি চহৰ বা নগৰ বুলি। ইয়াতে কি হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। কি হ'ব? প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। 3 নম্বৰ কুৱেশ্যনটো আছে কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ভাস্কৰ বৰ্মন, ঘটকাসুৰ, মহিৰাংগ দানৱ না চুকাফা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহিৰাংগ দানৱ। এইখিনি কিন্তু বাৰে প্ৰতি আহি থাকে এক্সাম্পলত। কি হ'ব? মহিৰাংগ দানৱ। এই মহিৰাংগ দানৱ নামৰ অসুৰজন কি আছিলে, অসুৰজনৰ নামৰ এখন কি আছে পাহাৰ আছিলে, এই মৈৰাং শব্দ। এই মৈৰাং শব্দটো সংস্কৃত শব্দৰ পৰা লোৱা হৈছে। কি আছে? সংস্কৃত শব্দৰ পৰা লোৱা হৈছে। এইখিনি কি আছে গুৱাহাটীৰ 7 মাইল অৱস্থিত তাতে এখন কি আছে পাহাৰ আছে, মৈৰাং পৰ্বত নামৰ এখন পাহাৰ আছে। এইখিনি আপুনি জানি থ'ব। আৰু কি হ'ব, ই আছিল কোনটো জনগোষ্ঠী আছিলে আৰু কিছুমান কথা কি কৰিব লাগিব আমাৰ এই সম্পৰ্কেও জানিব লাগে। নেক্সট আমি কণ্টেণ্ট লৈ পেলাই যেতিয়া আলোচনা কৰিম এই গোটেইখিনি বিষয়বস্তু আমি কি কৰিম আলোচনা কৰিম। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইন্দুমতী, মায়ামতী, লক্ষ্মীবাই নে কি হ'ব বিদৰ্ভ ৰাজকুমাৰী মায়া? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিদৰ্ভ ৰাজকুমাৰী মায়া। নেক্সট কুৱেশ্যনটো হৈছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? কি হ'ব? ভৌম বংশ। কি হ'ব? ভৌম বংশ। এই ভৌম বংশ প্ৰতিষ্ঠা কৰাৰ আগত কি হৈছিল, নৰকাসুৰে এজনক হত্যা কৰিছিলে নিজৰ ৰাজ্যটো। কাক কৰিছিলে? ঘটকাসুৰক কি হৈছিলে হত্যা কৰিছিলে। ঘটকাসুৰক তেওঁ কি হৈছিলে হত্যা কৰি পেলাই তেওঁ কি হৈছিলে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। এই ঘটকাসুৰ আছিল দানৱ বংশৰ শেষৰ ৰজা। অৰ্থাৎ কি আছিল, দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? মহিৰাংগ দানৱ। এই মহিৰাংগ দানৱৰ শেষৰজন ৰজা আছিল এই ঘটকাসুৰক হত্যা কৰি পেলাই নৰকাসুৰে কি হৈছিলে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিউৱেন চাং। কোন আহিছিলে? হিউৱেন চাং আহিছিলে। এই হিউৱেন চাং যেতিয়া আহিছিলে তেতিয়া ভাস্কৰ বৰ্মন আনফালে কি আছিল, দক্ষিণ ভাৰতত আছিল হৰ্ষবৰ্ধন। কি আছিল? হৰ্ষবৰ্ধন নামৰ এজন ৰজা আছিল। আৰু এই দুজনৰ মাজত কোনে কি হৈছিল মৃত্যুতা কৰাইছিল? হংসবেগ নামৰ এজন কটকীয়ে কি হৈছিল তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিলভদ্ৰ কি আছিল? এই ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল।
কেতিয়া ভাস্কৰ বৰ্মন যেতিয়া কি হৈছিলে ৰাজত্ব কালত নালন্দা বিশ্ববিদ্যালয়ত কোন আছিল শিলভদ্ৰ। নেক্সট কুৱেশ্যনটো হৈছে যে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কূটনীতিজনৰ নাম কি আছিল? মই অলপ আগতে কৈছিলোঁ। ইয়াৰ উত্তৰটো হ'ব কি হ'ব হংসবেগ। কি হ'ব হংসবেগ। হংসবেগ আছিল ইয়াৰ উত্তৰ। হংসবেগে কি হৈছিল হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত কি হৈছিল বন্ধুত্ব স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হিউৱেন চাং কামৰূপ বিষয়ে লিখা টকাখনৰ নাম কি আছিল? হিউৱেন চাং কামৰূপ বিষয়ে লিখা টকাখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব কি হ'ব চিউকি। তেওঁ কি লিখিছিলে চিউকি লিখিছিলে। নেক্সট কুৱেশ্যনটো হৈছে শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি? কি হ'ব শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি? ইয়াৰ উত্তৰটো শেষ বুলি কৈছে, তেনেহ'লে শেষ আৰু ত্যাগ তেনেকুৱা আমি কি কৰিব পাৰোঁ ত্যাগহীন, তেনেকৈ মনত ৰাখিব পাৰোঁ। ত্যাগহীন আছিল শালস্তম্ভ বংশৰ শেষৰ ৰজা। ধৰি লওক শালস্তম্ভ বংশটো কি কৰিছিলে তেওঁ ত্যাগ কৰিছিলে, তেনেকুৱাই ৰজাজনৰ নাম কি আছিল ত্যাগহীন। শালস্তম্ভ বংশৰ শেষৰজন ৰজা আছিল কি ত্যাগহীন। নেক্সট কুৱেশ্যনটো আমি চাওঁ যে পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? কি হ'ব চবতকৈ ডাঙৰ কোন হ'ল? তেনেকৈ কি হ'ব ব্ৰহ্মপাল। ইয়াৰ উত্তৰটো হ'ব কি ব্ৰহ্মপাল। এই ব্ৰহ্মপালেই আছিল পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল। নেক্সট কুৱেশ্যনটো চাওঁ মহম্মদ বিন বক্তিয়াৰ কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? আমি যে সদায় পাওঁ যে কি কোনজন মুছলমান ৰজাই কি কৰিছিল অসমত প্ৰথম আক্ৰমণ কৰিছিল? এই ৰজাজন কি হ'ব মহম্মদ বিন বক্তিয়াৰ। আৰু তেওঁ কেতিয়া কৰিছিলে সেইখিনি কৰিছিলে 1206 খ্ৰীষ্টাব্দত। কিমান খ্ৰীষ্টাব্দত 1206 খ্ৰীষ্টাব্দত। আকৌ এইখিনি চাব লাগিব 1228 খ্ৰীষ্টাব্দত কোনে আহিছিলে? 28 চনত কোনে আহিছিলে আহোমসকল আহিছিলে। ক'ৰ পৰা? চীন দেশৰ মুংমাং নামৰ পৰা কি হৈছিলে তেওঁলোকে আহোমসকলে আহিছিলে। নেক্সট কুৱেশ্যনটো কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কামতাপুৰলৈ কি হৈছিলে স্থানান্তৰিত কৰিছিল? কামৰূপ ৰাজ্যৰ ৰাজধানী কামতাপুৰলৈ স্থানান্তৰিত কৰিছিল। কোনে কৰিছিল? ৰজা সন্ধাই কৰিছিল। কোনে কৰিছিল? ৰজা সন্ধাই এইখিনি কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ব তাবাকি নাছিৰী গ্ৰন্থৰ ৰচক কোন? তাবাকি নাছিৰী গ্ৰন্থৰ ৰচক কোন হ'ব? ইয়াৰ মাজত কি আছে মিনহাজ উদ্দিন চিৰাজ, আৰিমাত্ত, মহম্মদ বিন বক্তিয়াৰ না নীলধ্বজ? মহম্মদ বিন বক্তিয়াৰ নহ'ব, নহয় নীলধ্বজ নহয়। কি হ'ব ইয়াৰ উত্তৰটো হ'ব মিনহাজ উদ্দিন চিৰাজ আছিল এই তাবাকি নাছিৰী গ্ৰন্থখনৰ ৰচক। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন গৌড় ৰাজ্য বৰ্তমান ক'ত অৱস্থিত? গৌড় ৰাজ্য আমি এইখিনি কথা কিন্তু আমি আগতো কেইবাবাৰো আমাৰ স্কুলৰ কিতাপবোৰত পাইছিলোঁ। আৰু উত্তৰটো হ'ব যে পশ্চিমবংগ আৰু বাংলাদেশক আমি কি পাওঁ প্ৰাচীন গৌড় ৰাজ্য বা বৰ্তমান কি হৈছে পশ্চিমবংগ বা বাংলাদেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে কোনে খেন বংশ প্ৰতিষ্ঠা কৰিছিল? কোনে কৰিছিল? নীলধ্বজ। কি হ'ব নীলধ্বজে এইখিনি কৰিছিল। নীলধ্বজে কি কৰিছিলে খেন বা সেনা বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে যে সৰ্বপ্ৰথম কামৰূপ আক্ৰমণ কৰা মুছলমান শাসকগৰাকীৰ নাম কি? এইখিনিতো চবে কৰিব পাৰিব, এই অলপ আগতে আমি কৰিছোঁ। কি হ'ব বক্তিয়াৰ খিলজী। কি হ'ব বক্তিয়াৰ খিলজী হ'ব শুদ্ধ। নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল? কি হ'ব কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল? কেতিয়া হৈছিল এইখিনি আমি চাব লাগে যে কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল। তাৰ শুদ্ধটো হ'ব 1187 চনত। 1187 চনত কি হ'ব 1187 চনত কি হ'ব? এইখিনি চন ভালকৈ আমাৰ মনত ৰাখিব লাগিব। কিমানটাও আমি চন পাম কিন্তু কি কৰিব লাগিব আমাৰ সেইখিনি ভালকৈ মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে চুতীয়াসকলৰ শেষৰজন ৰজা কোন আছে? নিত্যপাল, নীলধ্বজ, বজ্ৰপাল না ইন্দ্ৰপাল? ইয়াৰ মাজত কি হ'ব নিত্যপাল। কি হ'ব নিত্যপাল। কোন হ'ব নিত্যপাল আছিল কি চুতীয়াসকলৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যনটো হৈছে যে কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে? কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে? কি হ'ব কোৱাজ বা কম্বোজ? কি হ'ব আমি শব্দ দুটাৰ লগত অলপ মিল পাওঁৱেই। কি হ'ব কোচ শব্দটোৰ উৎপত্তি ক'ৰ পৰা হৈছিল? কোৱাজ বা কম্বোজৰ পৰা কি হৈছিল এইখিনি শব্দৰ উৎপত্তি হৈছিল। নেক্সট কুৱেশ্যনটো আমি চাওঁ কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে? কোনে কৈছিল? নৰনাৰায়ণ, চিলাৰায় না বিশ্বসিংহ? ইয়াৰ ভিতৰত আমি ডাঙৰ বুলি ধৰি লওঁ শব্দকেইটাৰ মাজতে আমি দেখা পাম যে কি আছে ইয়াতে বিশ্ব বুলি লিখা আছে। বিশ্ব কি আটাইতকৈ ডাঙৰ আমি ধৰিব পাৰোঁ। কি আছে বিশ্বসিংহ কি হৈছিলে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। লগতে এইখিনি মনত ৰাখিব লাগে এই কোচ বংশৰ সবাতোকৈ শ্ৰেষ্ঠ ৰজা আছিল কি আছে নৰনাৰায়ণ বা বিখ্যাত ৰজা আছিল। নেক্সট কুৱেশ্যনটো আমি চাওঁ যে নৰনাৰায়ণৰ আচল নাম কি আছিল? নৰনাৰায়ণৰ আচল নামটো কি আছিল?
চুকাম্ফা মল্লদেৱ শুক্লধ্বজ নে কি আছিল তাম্ৰধ্বজ ইয়াৰ উত্তৰটো হ'ব মল্লদেৱ আছিল কাৰ নাম এই নৰনাৰায়ণৰ নাম আগতে মল্লদেৱেই আছিলে নেক্সট কুৱেশ্যনটো হৈছে শুক্লধ্বজ কি নামেৰে জনা যায় এইখিনি কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি কি হৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি আপোনাক ভালদৰে চাই ৰাখিব কি হ'ব কোন হ'ব নৰনাৰায়ণ বিশ্ব সিং চিলাৰায় না কি আছিল লক্ষীনাৰায়ণ ইয়াৰ শুদ্ধটো হ'ব চিলাৰায় এতিয়া জানিব লাগিব যে চিলাৰায় কিয় কোৱা হৈছিল তেওঁ কি ঘোঁৰা এখনৰ পিঠত উঠি পেলাই তেওঁ চিলৰ নিচিনা কি যুদ্ধ কৰি জয় কৰিব পাৰিছিলে সেইটো কাৰণে তেওঁ কি হৈছে চিলাৰায় বুলি তেওঁক পিছত সম্বোধন কৰা হৈছিল তেওঁৰ প্ৰকৃত নাম কি আছিল শুক্লধ্বজ আছিল শেষত ভিডিঅ'খিনি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এইখিনি ভিডিঅ' যদি আপোনালোকে ভাল পায় তেন্তে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি পেলাই আমাৰ লগত থাকিব বুলি আশা থাকিল আৰু নেক্সট ভিডিঅ'টো আমি অসম ইতিহাসৰ ক্ৰনলজিকেলি আমি গোটেইখিনি তথ্য আমি দিয়াৰ চেষ্টা কৰিম লগতে জিঅ'গ্ৰাফি পোৰ্চন আৰু ইণ্ডিয়ান পোৰ্চনখিনি আমি কি কৰিম লাহে লাহে এটা এটাকৈ দি থাকিম যদি আপোনালোকে লগত থাকে তেনেহ'লে উৎসাহ পাম এইখিনি ভিডিঅ' প্ৰস্তুত কৰিম আজিৰ কাৰণে